हेलो नमस्कार मरण बंधु बान्धवीসকল আজি মই দেখাব ওলাইছো আপোনালোকক মাংস বনোৱা কাৰণ সকলোৰে মাংস বনোৱাৰ ষ্টাইলটো বেলেগ বেলেগ তো মই দেখাব ওলাইছো মোৰ ষ্টাইল মাংস বনোৱা তো ভিডিওটো চাই থাকক চিকেন বনাবৰ কাৰণে অলপ নেহুৰ ললো তাৰ পিছত শুকান জলকীয়া কেইপাতমান তেজপাত আৰু ইফালে আদা অলপ লৈছো আৰু এইফালে আছে ৰেড চিলি চিকেন মছলা আৰু গৰম মছলা আৰু ইফালে দালচেনি এনেকৈ গোটেইখিনি আছে গৰম মছলা আৰু জিৰা অলপ লৈছোঁ এইফালে মিট মছলা এইখিনি লৈছোঁ আৰু আলু এটা লৈছোঁ ডাঙৰ চাই আৰু ইপিনে পেপচিকাম লৈছোঁ এটা কাৰণ বেছি মাংস নাই তো তাৰ কাৰণে এটা আলু লৈছোঁ আৰু পেপচিকাম এটা লৈছোঁ এনে অলপ গৰম পানীত ভিজাই থৈ দিছোঁ ব্ৰইলাৰ মাংস বিশেষকৈ গৰম পানীত ভিজাই পেলাই খাব লাগে কাৰণ ব্ৰইলাৰ মাংসটো বেয়াই আমাৰ কাৰণে তথাপিও আৰু মুখৰ জুতিৰ কাৰণে ব্ৰইলাৰ মাংসটো খোৱা যায় তো তাৰ কাৰণে মাংসখিনি অলপ গৰম পানীত জিকাই থৈ দিছোঁ দেখা পাইছেনে ফ্ৰেণ্ডসকল কেনেকুৱা পানী ওলাইছে একদম তেল ওলাইছে বেয়া সেইখিনি অলপ গুচি যাব আৰু গৰম পানীত দিয়াৰ কাৰণে আৰু এইপিনে মিক্সিত দি দিওঁ আদা নহৰুখিনি আদা নহৰু আৰু দুটামান কেঁচা জলকীয়াও দি দিছোঁ মানে কেঁচা মানে পকিছে দিয়কচোন ঘৰৰ জলকীয়া এনেকৈ দি দিছোঁ বেছি দিয়া নাই 3টামান দি দিছোঁ এইখিনি ঠিক কৰি লওঁ ৰ'বক মই মানে পিঁয়াজ এটা দি দিব পাহৰিলোঁ তো মই দেখাই দিছোঁ মানে পিঁয়াজ দিলে কি হয় আদা নহৰুৰ লগত কালাৰটো ধুনীয়া কালাৰ আহে মাংসৰ তো আপোনালোকে আদা নহৰুৰ লগত এটা পিঁয়াজো দি দিব যদি মাংস বেছি থাকে দুটা দি দিব আৰু মোৰ বেছি মাংস নাই কাৰণে তো মই এটা দি দিব ওলাইছোঁ এইখিনি পিঁয়াজ ল'লোঁ আৰু আলু মই যে এটা লৈছিলোঁ আলু আৰু পেপচিকাম আৰু এইফালে আদা নহৰু জলকীয়া আৰু পিঁয়াজ আছে এটা তো এইখিনি হৈ গ'ল এতিয়া কেৰাহীটো উঠাই দিলোঁ গেছত আৰু এতিয়া মাংসখিনি দিম অলপ আদা নহৰু জলকীয়া যিখিনি মই পেষ্ট কৰি লৈছিলোঁ সেইখিনি অলপমান দি দিওঁ আৰু ইয়াতে দি দিলোঁ আৰু মছলাও ইয়াৰ পৰা অলপ দিলোঁ এনেকৈ দি দিলোঁ আৰু অলপ হালধি দি দিলোঁ তো হালধি দিলোঁ এনেকৈ গোটেইখিনি সানি এতিয়া অলপ সময় ঢাকনি মাৰি ৰাখিলোঁ এতিয়া দিম ইয়াতে মিঠাতেল অলপ মিঠাতেল দি দিলোঁ বেছি দিয়া নাই অলপ দি দিছোঁ আৰু এইপিনে বহাই দিছোঁ ভাত গৰম হৈ নাহে কিয় জুইখিনি কিমান জ্বলি আছে ৰ'বক বিলাহীটো কাটাই নাই বিলাহীও দিব লাগিব নহয় তো বিলাহীটো কাটি ল'ব লাগিব তেলটো পূৰা গৰম হৈছে আৰু মই ইয়াতে দিব ওলাইছোঁ কেইটামান পাঁচফোৰণ মানে ইয়াৰে গোন্ধটো ভাল ওলাই বুলি কয় আৰু তেলত দিলে তো মই বেছি দিয়া নাই একদম অলপকৈ দি দিছোঁ আৰু ইয়াত দিব ওলাইছোঁ কেইটামান তেজপাত আৰু শুকান জলকীয়া মই শুকান জলকীয়া আৰু তেজপাতমান অলপ ভাজি ল'লোঁ আৰু ইয়াতে দিম পিঁয়াজ হৈ গ'ল পিঁয়াজখিনি অলপ সময় ভাজিব লাগিব কাৰণ কালাৰটো আহিব লাগিব পিঁয়াজৰ কালাৰ আহিলেহে মছলাখিনি দিব লাগিব পিঁয়াজখিনি ভাজি এতিয়া অলপ ৰঙচুৱা হৈ গৈছে মানে তো ইয়াতে দিম এতিয়া মছলা ইয়াতে আদা নহৰুখিনি দি দিওঁ আৰু মই ঢাকন দি থৈ দিয়া এইফালে মাংসখিনি য'ত মই অলপ মছলা দি সানি থৈ দিছিলোঁ
এইখিনি আৰু ইয়াতে দি পেলাই ৰৱাখিনি যিখিনি আছে এইখিনি মই দিম এতিয়া তেলত। এতিয়া ইয়াতে মছলাখিনি গোটেইখিনি দি দিছোঁ। মছলাখিনি ভাজি থকা সময়ত গেছটো কমাই দিব লাগে, তেতিয়া ভাজাত বেছি ভাল হয়। ভাজি হ'ল, তো মই ইয়াতে অলপমান পানী দি দিছোঁ সিজাৰ কাৰণে, যাতে মছলাখিনি সিজি উঠে। সদায় মছলাখিনি ভাজিলে সদায় পানী দি অলপমান সিজাব লাগে, তেতিয়া গেষ্ট্ৰিক এনেকৈ হয় আৰু। তো মই অলপমান ইয়াতে পানী দিছোঁ, দি পেলাই অলপমান সিজিব দিছিলোঁ মছলাটো। গ'ল মছলাত মানে পানী দি অলপ সিজাই ল'লোঁ। ইয়াতে দিম বিলাহী। বিলাহী বেছি লোৱা নাই, কাৰণ টেঙা লাগিলে ভাল নালাগে ইমান মাংসটো খাই, টেষ্ট নালাগে। তো মই এটাই লৈ আছোঁ। তো মই এইখিনি ভাজি আছোঁ। বিলাহীখিনি ভাজি ভাজি একদম মানে মিহি কৰি দিব লাগিব মছলাৰ লগত। অকণমান ঢাকন দি থৈ দিওঁ, তেতিয়া সোনকালে সিজি যাব। আৰু ইয়াতে বহাই দিছোঁ গৰম পানী, যিহেতুকে মাংসত দিবৰ কাৰণে গৰম পানী অলপ লাগিব। গৰম পানী দিলে ভাল লাগে আৰু, ঠাণ্ডা পানী দিলে ইমান মানে হেৰি নালাগে আৰু। ভাজি ভাজি হৈ গ'ল, এতিয়া পিঁয়াজৰ লগত একদম মিক্স খাই গৈছে বিলাহী। আৰু এতিয়া দিম ইয়াতে মাংসটো সানি থৈ দিছোঁ। আৰু বেছি সময় নাভাজিলে হৈ যাব মাংসটো, কাৰণ কিয় গম পাইছেনে, মই যে গৰম পানীত অলপ সময় ৰাখি দিয়া বুলি কৈছিলোঁ, মানে গৰম পানী দি ধুই দিয়া নিচিনাও হ'ল আৰু গৰম পানীত অলপ সময় ৰাখি দি দিছিলোঁ। তো তেতিয়াই মাংসটো আধা বইল হৈ গৈছে। মাংসখিনি অলপ ভাজিলোঁ, আৰু যিহেতুকে গমেই পাইছে গৰম পানী জিকাৰ কাৰণে বেছি সময় ভাজিব নালাগে। আৰু ইয়াতে দিম এতিয়া আলু। আৰু আলুটো সিজিবৰ কাৰণে অলপ টাইম লাগিবতো, তাৰ কাৰণে আলুখিনি দি দিলোঁ। ইয়াতে গমেই পাইছিলে হালধি দি থোৱা আছিলে, তো তাৰ কাৰণে মই হালধি এতিয়া নিদিওঁ। যদি কম হোৱাৰ নিচিনা পাওঁ ভাজি থাকোঁতে অলপ দিম, তো মোৰ দিব লগা নহ'ব যেন লাগে মোৰ। আৰু ইয়াতে এটা বস্তু দিয়া নাছিলোঁ, নিমখ। নিমখটো একদম জৰুৰী, ভাজি থকাৰ সময়ত নিমখটো দিব লাগে, কাৰণ তেতিয়াই সোমাই যাব নিমখটো। তো এতিয়া দিব লাগিছোঁ নিমখ। বহুত চৰ্দি লাগিছে, তো তাৰ কাৰণে আজি মানে মাংস খাবৰ মন গৈছে। মাংসখিনি অলপ টাইম ভাজিলোঁ, আৰু এতিয়া ভাজি ভাজি ইয়াতে দি দিম কেপচিকাম। মাংসখিনি ভাজিলোঁ, আৰু এতিয়া ঢাকন দি থৈ দিম অলপ সময়, তেতিয়াহে মানে ভালকৈ সিজি যাব। ৰাখি দিলোঁ, ঢাকন দি গেছটো কমাই দিছোঁ। সদায় কম জুইত বস্তু সিজাব লাগে, তেতিয়া বেছি সোৱাদ হয়। তো অলপ পানী দি পেলাই আৰু ঢাকন দি থৈ দিম, আৰু যাতে ভালকৈ সিজি যায়। মাংসখিনি ধুনীয়াকৈ ভাজি হৈ গৈছে, আৰু এতিয়া মই দিম অলপমান গৰম পানী, কাৰণ অলপমান গ্ৰেভি হৈ থাকিলে ভাল লাগে আৰু খাই। বেছি নিদিওঁ, কাৰণ জানেতো ব্ৰইলাৰ মাংসত পানী বেছি দিলে ভাল নালাগে খাই। তো মই কি কৰিলোঁ, অলপমান পানী দি দিলোঁ। আৰু এতিয়া ভালকৈ উতলাই মই ৰাখি দিম, কাৰণ সিজিয়েতো গৈছে মাংসখিনি। ঘন হ'বৰ হৈছে এতিয়া, তো অলপমান গৰম মছলাৰ গুড়ি দি দিছোঁ। মাংস হৈ গ'ল ৰেডি, আৰু এতিয়া ভাত, মাংস, আৰু ইফালে আছে চালাড, পিঁয়াজ, নেমু। তো গোটেইখিনি আমি এতিয়া খাব ওলাইছোঁ। লগতে আছে এইটো ষ্টিং। তো ষ্টিঙৰ লগত এতিয়া ভাত খাম আমি। কেনেকুৱা হৈছে টেষ্ট কৰি চাওঁ। খোৱাৰ আগতে অলপমান মানে ভগৱানৰ কাৰণে থৈ দিওঁ আৰু, কাৰণ চব সময়তে ভগৱানক মাতোঁ, কিন্তু খোৱাৰ সময়তো মাতিব লাগে বুলি মানে আমাৰ ককাই কৈছিলে আৰু আগতে। তো তাৰ কাৰণে মোৰ এটা অভ্যাস হৈ গৈছে। এইফালে অভিও আহিছে, আৰু সি ভাত খাই আছে। কেনেকুৱা আহিছে কোৱা? মজা মজা। ভাল হৈছে না? সঁচাকৈ কোৱা। সঁচাকৈ এই মাংস মজা হৈছে।
নিজে বনাই পেলাইতো নিজৰ মানে কি প্ৰশংসা কৰিব নোৱাৰি ন, তো তাৰ কাৰণে বেলেগক সুধিব লাগে সদায়। সুধি ল'লোঁ মই, ভাল হোৱা বুলি কৈছে, ভাল লাগিছে মনটো। তো মই এতিয়া ভাত খাই লওঁ, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।